KKR আৰু MIৰ মাজত যি 51 নম্বৰ মেটচ হৈ আছিলে ৱাংখেড়ে ষ্টেডিয়ামত। আজি KKRে ঘৰতে সোমাই মুম্বাই হৰুৱাই দিলে 24 ৰানত। KKRে আজি 12 বছৰৰ এটা ৰেকৰ্ড ভাঙি দিলে। 2012 চনতে KKR জিকিছিলে মুম্বাইৰ বিৰুদ্ধে। আজি 12 বছৰৰ পিছত মুম্বাই হাৰি গ'ল KKRৰ লগত। KKRে প্ৰথম বেটিং কৰি 169 টাৰ্গেট দিছিলে মুম্বাইক। আজি KKRৰ ইমান প্ৰদৰ্শন ভাল নকৰিলে KKRৰ বেটাৰসকলে। মনীষ পাণ্ডে আৰু ভাংগডিছ আয়াৰে বৰ ধুনীয়া ইনিংছ খেলে। ভাংগডিছ আয়াৰে 70 ৰান কৰে আৰু মনীষ পাণ্ডেও বৰ ধুনীয়া ইনিংছ খেলে। 62টা বলত 83 ৰান নকৰাতে পাৰ্টনাৰশ্বিপ আজি KKR হাৰি গ'ল হয়। MI যদি বেটিং লাইন যদি চাবলৈ যোৱা হয়, মুম্বাই সূৰ্যকুমাৰ বাদে কোনো এটা প্লেয়াৰ ভাল খেলিব নোৱাৰিলে। সূৰ্যকুমাৰে বৰ ধুনীয়া ইনিংছ খেলে, 56 ৰান কৰে আৰু টিম ডেভিডে ভালেই খেলে। KKRৰ বলিঙৰ আগত মুম্বাইৰ কোনো এটা প্লেয়াৰ টিকিবই নোৱাৰিলে। KKR আজি বলিং বৰ ধুনীয়া কৰে, মিচেল ষ্টাৰ্কে বৰ ধুনীয়া বলিং কৰে, 4টা উইকেট পায় আজি। KKRৰ বলিং লাইন যদি চাবলৈ যোৱা হয়, মিচেল ষ্টাৰ্ক 4টা পায়, বৰুণ চক্ৰৱৰ্তী 2টা পায়, সুনীল নাৰায়ণে 2টা পায় আৰু ৰাছেলে 2টা পায়। মুম্বাই 11খন মেটচৰ ভিতৰত 3খনত জিকিছে। প্লে-অফত পৰা আজি বাহিৰ হৈ গ'ল মুম্বাই। যদি ভিডিঅ' ভাল লাগে এটা লাইক কৰি দিব। থেংক ইউ।